मैं সদৌ অসম আদিবাসী ছাত্ৰসন্থাৰ ভাৰপ্ৰাপ্ত দায়িত্ব লোৱাৰ পিছত ধুবুৰী জিলা প্ৰাক্তন আশা কমিটিয়ে যি সিদ্ধান্ত লৈছে আমাৰ যিমান আছিল বিভাজন যি সংগঠনৰ যি আমাৰ এটা ধুমুহা উঠিছিল এই ধুমুহা ধুবুৰী জিলা সমিতিকে প্ৰাক্তন আশাক ধন্যবাদ দিছোঁ কাৰণ আজি মই সুখী ৰেজান হৰক সম্বৰ্ধনা দিয়া নাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক সম্বৰ্ধনা দিছে আদিবাসী ৰাইজক সম্বৰ্ধনা দিছে প্ৰদীপ নাগৰ সপনক সম্বৰ্ধনা দিছে জাষ্টিন লাকড়াৰ সপনক সম্বৰ্ধনা দিছে আৰু বস্কো চেয়াৰমাৰ্কক যি আমাৰ 8000 আদিবাসীক সম্বৰ্ধনা দিছে ধুবুৰী জিলা সমিতিয়ে কাৰণ আজি যি সদৌ অসম আদিবাসীৰ যি বিভাজনৰ নাটক চৰকাৰী ষড়যন্ত্ৰ বা মালিক পক্ষৰ ষড়যন্ত্ৰ বা আমাৰ কেইটা এনজিঅ'ৰ ষড়যন্ত্ৰত আশা ভাগ ভাগ হৈ আছিল এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু বন্ধ হ'ব আৰু যি সুন্দৰ পদক্ষেপ লৈছে বাবলু মুণ্ডাই আমি তাক ধন্যবাদ দিছোঁ আমাৰ দেবেন উৰাওক ধন্যবাদ দিছোঁ ৰাজু তিৰ্কীক ধন্যবাদ দিছোঁ যে আমি কিবা এটা ধুমুহাৰ কাৰণে আমি এক হ'ব পৰা নাছিলোঁ আজি হয়তো এটা উদাহৰণ হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰদীপ নাগৰ যি সপন আজি কাষ্ট চাৰ্টিফিকেট চৰকাৰে যিটো দিয়া নাই আজিলৈকে আমাক এইটো আমি চৰকাৰ যদি আমাক কাষ্ট চাৰ্টিফিকেট নিদিয়ে আমাৰ বিজেপি চৰকাৰ যদি নিদিয়ে ইহঁতক আমাক তেনেহলে আমি গণতান্ত্ৰিক আন্দোলন কাৰণ যি জনজাতিকৰণৰ যি আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে আমাৰ 90% হৈ গৈছে 10% বাকি আছে আমাক এই যে নাটকীয়ভাৱে যি ভাষণ বা নাটকীয়ভাৱে যি আমাক উত্থাপন কৰি থাকে আদিবাসীসকলক আগত বহুত হৈ গ'ল আদিবাসীসকলক আৰু আপুনি এই ঠক বা ভাষণ বন্ধ কৰক এতিয়া আপুনি এছটি দিব লাগিব কাষ্ট চাৰ্টিফিকেট দিব লাগিব চাহ বাগানৰ দৈনিক মজুৰি 551 টকা দিব লাগিব অন্যথা আপোনাক এনেকুৱা দিন আহিব য'ত নেকি আদিবাসী আপোনাৰ লগত নাথাকিব আদিবাসী আপোনাক অকলে এৰি থৈ যাব 26ত কিয় প্ৰভাৱ পেলাব নেকি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সঁচাই আমি 26ত যদি আদিবাসী ৰাইজে আজি বড়ো যদি বেলেগ সাইডত গুচি গ'ল ৰাভা যদি বেলেগ সাইডত গুচি গ'ল ডিমাচা যদি বেলেগ সাইডত গুচি গ'ল আমি যদি আদিবাসী অসমৰ যে ৰাজনীতিক দলক সহায় নকৰোঁ বিজেপি চৰকাৰক সহায় নকৰোঁ তেনেহ'লে ৰাজনীতিক দলো এনেকুৱা হ'ব য'ত চৰকাৰ গঠন কৰিবৰ কাৰণে ইহঁতে একগোট নহ'ব আশাৰ আমাৰ দুটা গোট আছে দুটা গোট এতিয়া আমি ক'বলৈ খুজিছোঁ আমাৰ দুটা গোট নাই আশা প্ৰায় এক হৈ গৈছে কাৰণ ইষ্টিফাৰ লগত যি ছেক্ৰেটাৰী আছিল ভাইচ প্ৰেছিডেণ্ট আছিল আমাৰ যিবিলাক গডবিনৰ লগত যিবিলাক ল'ৰা আছিল আমাৰ ভাগ বুলি নকম কিবা এটা ধুমুহা আছিল আমাৰ মাজত চবেই আমি এক লগ হৈ আছোঁ আৰু অতি শীঘ্ৰে আমি এক মাহৰ ভিতৰতে আমি বহুত এনেকৈ দেখিবলৈ পাম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এক হৈ গ'লোঁ আমি আজি আমাৰ চৈবাৰী নিষ্পত্তি লাইনত আজি আমাৰ কাৰ্যসূচী হ'ল আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ লগতে আমাৰ ধুবুৰী জিলা সমিতি আৰু প্ৰাক্তন আশাৰ সদস্য উদ্যোগত আৰু লগতে সমূহ চৈবাৰী চাহ বাগিচা কৃষ্ণকালী চাহ বাগিচা আৰু চাপৰ চাহ বাগিচাৰ সহযোগত আজি আমি সন্মানীয় শ্ৰীযুত ৰেজান হৰ ভাৰপ্ৰাপ্ত সভাপতি আজি কেন্দ্ৰীয় সমিতি আশাৰ আমি এটা 20 বছৰ মূৰত আজি পালোঁ তেওঁ আমাৰ ফাউণ্ডাৰ সভাপতি আছিল 2005 আজি 20 বছৰ উকলি গ'ল আজি আমাৰ মানে বিশাল একটা আদৰণি সম্বৰ্ধনা জনাই আছোঁ কাৰণ আজি আমি বহুত আনন্দিত যে আমি ধুবুৰী জিলা সমিতিয়ে 20 বছৰ এটা মানে কাৰ্য গ'ল তাৰ পাছত আমি আজি ভাৰপ্ৰাপ্ত হিচাপে আমি ভাৰপ্ৰাপ্ত সভাপতি পালোঁ তাৰ কাৰণে আমি খুবেই আনন্দিত আৰু খুবেই সুখী হৈছোঁ তাৰ কাৰণে আমি সবকে ৰাইজকে ধন্যবাদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি সকলো বিষয়ক ধন্যবাদ জনাইছোঁ যে আমি আজি ধুবুৰীত পালোঁ তাৰে লগতে নৱনিযুক্ত ভাৰপ্ৰাপ্ত সভাপতি উষ্ম আদৰণি জনাইছোঁ।